লুইতৰে বুকুত উজায়ে আহিছ মৰখা কৰিছ লুইতৰে বুকুত উজায়ে আহিছ মৰখা কৰিছ আজি খৰাই ঘাট তেজেৰে ধুম লাচিতে কৈছো মই লুইতৰে বুকুত উজায়ে আহিছ মৰখা কৰিছ আজি খৰাই ঘাট তেজেৰে ধুম লাচিতে কৈছো মই ভাৱনা কৰিছ কচু কটা দিনে লুইতৰে বুকুত উজায়ে আহিছ মৰখা কৰিছ লুইতৰে বুকুত উজায়ে আহিছ মৰখা কৰিছ আজি খৰাই ঘাট তেজেৰে ধুম লাচিতে কৈছো মই বুলিলেই নেলাগে আবেগ নেথাকো কাদৈ কুদৈ যদিহে কতদু ভাৱনা কৰিছ কচু কটা দিনে গৈ দেখ বুলিলেই নেলাগে আবেগ নেথাকো কাদৈ কুদৈ যদিহে কতদু ভাৱনা কৰিছ কচু কটা দিনে গৈ দেশতকৈ ডাঙৰ নহয় মোমাই বুৰঞ্জী জানিও আহিছ সোমাই মোৰ আইৰ বুকুত ভৰি থৈ নাগাকে বিলৈ হাতু হ ৰণলৈ যাই যদি যাওঁ প্লেচ এই দেশ মোৰ দেশ মই যদি মোক কেবখনক মই ছাপোৰ্ট কৰোঁ কেবখনক এইকাৰণে ছাপোৰ্ট কৰোঁ কাৰণ যিটো পৃথিৱীত থকা হিন্দু মানুহখিনিৰ সুৰক্ষাৰ কথা আমি ভাবিবই লাগিব আমি কিন্তু বিচাৰিছোঁ যে অসমত থকা বেংগলী মুছলমান 1 কোটিমান বাংলাদেশত লৈ যাব লাগে আৰু তাৰ জেগাত বাংলাদেশত থকা 1 কোটিমান হিন্দু বেংগলী অসমলৈ আনি তেওঁলোকৰ মাটি বাৰী চাকৰি বাকৰি যি ব্যৱসায় বাণিজ্য কৰি আছে সেইখিনি মানে এটা এক্সচেঞ্জ পদ্ধতিত ঠিক ঠাক কৰিব কৰেগা और राम मंदिर हम बनाएगा हर हिंदू एक
कलयुग युग में राम का नाम नहीं लेने से कोई आदमी बीमार से उसको कोई वो नहीं मिलेगा, मुक्ति नहीं मिलेगा। इसलिए राम का नाम लेना ही पड़ेगा। इसलिए हम अगले 1 साल में हम नलबाड़ी जिला में 30,000 लोगों को एक करके एक बड़ा हरि नाम लेके जय श्री राम बोल के हम एक बड़ा प्रोग्राम भी सोच रहा है और हम सरकार को बता रहा हूँ।